বন্ধু বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে এখন উজ্জ্বল মুখ বিচাৰোঁ আৰু যাতে মুখখনত কোনো গুটি নহয়, দাগ ধাৰপেল নালাগে, একো নোহোৱা এখন উজ্জ্বল মুখ সকলোৱে বিচাৰোঁ। কিন্তু কিছু ক্ষেত্ৰত আমাৰ মুখখনত বয়সৰ বৃদ্ধি, বয়সৰ ছাপ, পিম্পল হোৱা দেখা যায়, চকু গুৰি কোলা হোৱা দেখা যায় আৰু কিছু ক্ষেত্ৰত আমি ৰ'দৰ কাৰণে প্ৰটেকশ্যন ব্যৱহাৰ নকৰাৰ কাৰণেও কিছুমান ঘৰুৱা প্ৰব্লেম আমাৰ দেখা যায়। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি মুখখননো কেনেকৈ উজ্জ্বল কৰিব পাৰোঁ জানো এই ভিডিঅ'টোৰ জৰিয়তে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, এতিয়া আমি এটা চিচাৰ বাটিত অলপ নাৰিকল তেল লৈ ল'ম। আপোনালোকে যিকোনো আপোনালোকৰ ঘৰত যিটো নাৰিকল তেল আছে সেইটোৱেই ল'ব পাৰে। মই এইটো আছে কাৰণে এইটো নাৰিকল তেলেই লৈছোঁ আৰু আপোনালোকে নিজৰ স্কিনখনৰ হিচাপত লৈ ল'ব। তাৰপিছত আমি এটা ভিটামিন ই টেবলেট লৈ ল'ম, যিটো মই কেঁচিখনেৰে কাটি লৈছোঁ। তাৰপিছত ইয়াত লগত নাৰিকল তেলটোৰ লগত মিক্স কৰি দিম। এটাই লৈছোঁ, যদি আপোনালোকে বেছি লাগে বা বেছি ইউজ কৰিব পাৰে তেতিয়াও কৰিব পাৰে। এতিয়া মই ভিটামিন ই টেবলেটটো নাৰিকল তেলৰ লগত মিক্স কৰি লৈছোঁ। তাৰপিছত মই গোলাপ জল লৈছোঁ, অলপ কেইটোপালমান গোলাপ জল মিক্স কৰি দিম। নাৰিকল তেল, ভিটামিন ই টেবলেট আৰু গোলাপ জল দুটোপালমান দি দিম ইয়াত। তাৰপিছত মই আঙুলিয়েদি মিক্স কৰি দিছোঁ। আপোনালোকে যদি ব্ৰাছ বা চামুচেদিও আপোনালোকে মিক্স কৰিব পাৰে। মই হাতেদিয়ে লগাম, সেইকাৰণে মই আঙুলিদিয়ে মিক্স কৰি দিছোঁ। আৰু এয়া চাওক, মই স্কিনত এপ্লাই কৰিছোঁ। লাহেকৈ আপোনালোকে স্কিনত এপ্লাই কৰিব। মই অকণমান স্পীড মোডেৰে দি দিছোঁ ভিডিঅ'টো, আপোনালোকে বেয়া পাব বুলি। মই লাহে দপকৈ আপোনালোকে লাহে স্কিনত এপ্লাই কৰিব আৰু এনেকৈ চালকুৰ মুচেলত আপোনালোকে অকণমান মাছাজ কৰি দিব। তাৰপিছত আপোনালোকে এখন কাপোৰ লৈ ডাবকৈ আপোনালোকে কাপোৰখন এনেকৈ ডাবকৈ বস্তুটো আঁতৰাই ৰাতি শোৱাৰ সময়ত লগাই ৰাতিপুৱা আপুনি মুখখন ধুনীয়াকৈ ধুই দিব। আৰু এয়া 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পিছত মই সেই স্কিনখন ধুই দিলোঁ। তাৰপিছত এয়া চাওকচোন, স্কিনখন ইমান ধুনীয়া লাগিছে, বগা উজ্জ্বল আৰু কোমল যেন লাগিছে। এইদৰে আপোনালোকে ঘৰুৱা উপায়েৰে সেইটো ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টো আজিলৈ ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।